Hello everyone, welcome back to my another mini vlog. ৰাতিপুৱা লাল চাহৰ সৈতে ষ্টাৰ্ট কৰিলো দিনটো আৰু আজি আমি যাবলগীয়া আছিল আল্ট্ৰাসাউণ্ড কৰিবলৈ মেডিকেলত। গতিকে ৰাতিপুৱা ওলালো কাৰণ মেডিকেলখনত মানে আল্ট্ৰাসাউণ্ডটো ৰাতিপুৱাই কৰা হয়। 8:30 বজাতে চাওকচোন কেনেকুৱাকে ৰ'দ ওলাইছে আৰু দিনটোতো আছে, দিনটোতো আৰু বহুত ৰ'দ আৰু একদিন বহুত ৰ'দ দি আছে, বৰষুণৰ নাম গোন্ধ নাই। ৰাস্তাত পালো মন্দিৰটো সেৱা এটা কৰি ললো, লৈ পেলাই আমি গলো এতিয়া ইজিত মানে তাৰপিছত যাই উঠি ৰিচিপ্ট কাটি ললো, কাটি লৈ উঠি আল্ট্ৰাসাউণ্ডৰ ৰিপৰ্টটো একেলগে লৈ আহিছোঁ। আজি সোনকালে দিলে, 15 মিনিটমান ৰখিলোঁ আৰু একেলগে দি দিলে, সেইকাৰণে লৈ আহিলোঁ। ইমান এটা ভাল খবৰ নাই ৰিপৰ্টৰ, কিন্তু মানে কি আৰু ঠিকেই আছে, বাকী নৰ্মেল, খালি গ্ৰথটো কম হৈ আছে, ডেট পিছাইছে, সেইটো কাৰণে বেয়া লাগিল আৰু এতিয়া ভালকৈ খোৱা লোৱা কৰিব লাগিব। খাই থাকোঁ, হ'লেও কিয় বা নাজানো। ৰাস্তাত খালোঁ কুঁহিয়াৰৰ ৰসটো গৰমত খোৱাটো ভাল, সেইকাৰণে খালোঁ আৰু ৰাস্তাত। তাত দুজনে আহিলোঁ ঘৰত, তেখেতে গ'ল আহি পেলাই অফিচত আৰু মই ঘৰত থাকিলোঁ। সেয়াই আছিল আজি ভিডিঅ'। বাই বাই।